দেখিলে নহয় মালামাল বয়জৰ ক্লিপটো তো ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি আহিছোঁ মালামাল বয়জ চাবলৈ আচলতে মালামাল বয়জ চাবলৈ আমি বহুত দিনতে গ'লোঁ ভিডিঅ'টো বহুত দিনৰ পৰা মোবাইলত সোমাই আছিলে ভাবিলোঁ আজি নতুনকৈ ভইচ অভাৰটো দি ভিডিঅ'টো আপলোড কৰি দিওঁ গতিকে আমি গোলাঘাটৰ গ'ল্ড চিনেমা হলত আমি চাব আহিছোঁ মালামাল বয়জ তাৰপিছত ধুনীয়াকৈ আমি এতিয়া সন্ধিয়াৰ শ্ব' এতিয়া আমি ভিতৰত সোমাই মালামাল বয়জ উপভোগ কৰিম মালামাল বয়জ সেইখিনি সময়ত মানে বহুত ধামাকা দি আছিলে বহুত চলি আছিলে মানে হাউচফুল প্ৰতিটো হল হাউচফুল যেনে তেনে আমি টিকেট পাইছিলোঁ গতিকে আমি মালামাল বয়জত অনলাইন টিকেট কৰি আমি ভিতৰত প্ৰৱেশ কৰিব লৈছোঁ আজি হয় জনপুৰী নহয় গুৱাহাটী এই ৰঘুৰ সন্মুখৰ পৰা ৰঘুৰ ভাইক কোনোবাই উঠাই লৈ যাব আৰু ৰঘুৱে এৰি দিব ৰঘুৱে আজিলৈকে কোনো চিনেমাত হিৰোগিৰি কৰা নাই কিন্তু এই ৰঘু জন্মগত হিৰো ৰঘুৰ লাইফৰ চিনেমাত এই ৰঘুক হৰুৱাব পৰা কোনো জন্ম হোৱা নাই तूने खून मांगा तो दे देता लेकिन तूने मेरा भाई मांगा तो ये अब रघु सबका बदला लेगा और भय न करिबी भाई आ रहा हूं मैं आइए सुनाई सुधीर नाम है मेरा प्यार से लोग भाई बोलते हैं तुम लोग के गैंग का नाम क्या है सुधीर भाई हम लोगों का कोई भूल नहीं है हम लोगों को माने एड़ी दीजिए माने आमी कोनो गैंग से कोनो जड़ित नय আপুনি মানে আমি हम लोग যদি জড়িত है মানে কৰিছো কৰো মানে কৰছে কৰি মানে हम लोग को শাস্তি দিজিয়ে কিন্তু আমাক এৰি দিছে হলো আবা কোনো গ্যাং নাই সুধি ভাই দাদা স্যার আমার কোনো গ্যাং নাই অ্যাক্টিভ করো নওয়াজুদ্দিন সিদ্দিকী মোৰ আদৰ্শ মোৰ প্ৰেৰণা মই এক্টিং কৰি খাম বুলি এই জীৱনটো भाई 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 या तो पूरा असमी में बोल या फिर पूरा हिंदी में बोल ये खिचड़ी पका के मत बोल এগৰাকী নিশ্চয় আপোনালোকে চিনি পাইছে এগৰাকী হৈছে এখন বিখ্যাত ওয়েব সিৰিজ পঞ্চায়তৰ বিনোদ খ্যাত অভিনেতা তেওঁ বৰ সুন্দৰ অভিনয় কৰিছে এই সিনেমাখনত ভিলেনৰ ক্যাৰেক্টাৰ কৰিছে যদি ধুনীয়াকৈ নিজৰ ক্যাৰেক্টাৰটো ফুটাই তুলিছে কৰবাত অসমীয়াও ডায়লগ দিব লগা হৈছে আৰু বেছিভাগ তেওঁ হিন্দীতে ডায়লগ ডেলিভাৰ কৰিছে কিন্তু বহুত সুন্দৰ অভিনয় কৰিছে আপোনালোকে চাই মজা পাব हैप्पी बर्थडे आरुष तो फिर मुझे कोई गलतफहमी हुई है या सच में मुझे घूर रहे थे मैं तो सिर्फ आपको देख रहा था हाँ जी अब मतलब कि कौन सी क्लास में पढ़ते हैं आप क्लास फर्स्ट क्लास अब मतलब कॉलेज कौन से कॉलेज में नहीं एक्चुअली आई एम अ फैशन डिजाइनर ओह आई लव फैशन फैशन मुझे बहुत पसंद है जब मैं छोटा था तो देर रात को छुप छुप के फैशन टीवी देखता था देर रात में एक शो आता था बहुत मजा आता था पता नहीं आप कौन सा फैशन टीवी देखते थे अब मैं आपसे बाद में मैं कुछ कहना चाहता था आपसे हाँ मैं मिलती हूँ आपसे 1 मिनट हाँ ठीक है मैं 5 मिनट वेट करता हूँ हाँ ठीक है सोशल वर्कर गुंडा होते ना तो तेरा उंगली काट के कब का साइन ले चुके होते এই আছিল মালামাল বয়জ ইতিমধ্যে আমি মালামাল বয়জ চাই শেষ কৰিলোঁ চিনেমাখন বহুত সুন্দৰ চাওকচোন কিমান দৰ্শক মানে হাউচফুল আৰু অসমীয়া চিনেমা এতিয়া বৰ্তমান অসমত মানে ধামাকা দি আছে আৰু এখনৰ পিছত এখন ৰুদ্ৰই ধামাকা দিলে ভাইমন দাই ধামাকা দিলে আছে মালামাল বয়জে ধামাকা দিছে মানে অসমত এনেকুৱা হৈ গৈছে মানে অসমীয়া চিনেমাৰ কাৰণে টিকেট বিচাৰি হাবাধুৰি খাব লগা হৈছে মানে এইটো মানে সঁচাই বহুত
ভাল কথা অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটোৰ কাৰণে বহুত ভাল কথা নতুন নতুন অভিনেতা অভিনেত্ৰী এতিয়া অসমীয়া চিনেমাৰ কাৰণে ওলাই আহিবলৈ সাহ কৰিব আগতে যেনেকৈ অসমীয়া চিনেমাৰ কাৰণে আমি অভিনয় কৰিছিলোঁ আগতে আমি ইমান সাহস কৰা নাছিলোঁ গতিকে কেৰিয়াৰটো ল'বৰ কাৰণে কিন্তু এতিয়া এনেকুৱা হৈ গৈছে মানে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটোত মানে নতুন নতুন অভিনেতা অভিনেত্ৰী যিসকলে ইচ্ছা কৰে অভিনয় কৰিবৰ কাৰণে তেওঁলোকে ওলাই আহিব পাৰে মানে স্কোপ এটা আহি গৈছে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰি আমাৰ জুবিন দাই সেই ৰাস্তাটো মানে মিছন চাইনাৰ যোগেদি ৰাস্তাটো উলিয়াই দিলে তাৰপিছত এখনৰ পিছত এখন ধামাকা দি আছে মানে ইয়াত সঁচাকৈ চিনেমাখন চাই বহুত ধুনীয়া লাগিল অসমীয়া চিনেমাৰ জয়যাত্ৰা এনেকৈ অব্যাহত থাকক ধন্যবাদ